হাই গাইজ, গুড মৰ্ণিং। এইটো আমাৰ নামিলে কণ, সেইটো নামিছে মন। বেছি নাই মানে দুই এটা আছে, হ'লেও আপোনালোকক দেখুৱাইছোঁ। এয়া সৰুভনী নাম, ঐ সৰুভনী নাম। এইটো আহিলে বডি বিল্ডাৰ। বডি বিল্ডাৰ নাম, বডি বিল্ডাৰ নাম নাম আকৌ। এইটো আহিছে আমাৰ ডন 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 ডন, ইয়াৰ নাম অধিৱেশন। যোৱা বছৰ 2 ফেব্ৰুৱাৰী জন্ম হৈছে। তাৰমানে আমাৰ পাটৰ সমাজৰ মিটিং আছিলে, সেইটো সময়ত জন্ম হৈছে, তাৰ কাৰণে নাম অধিৱেশন। এইটো হ'ল আমাৰ চুনচুনি, মাজত থকাজনী চুনচুনি। তাই মোৰ বিয়াৰ যৌতুকৰ পইচাৰে লোৱা। তাইকে কাকোকে চাবই নোৱাৰে। নামিয়া 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 নামিয়া, তহঁতৰ লগত লাগি থাকিব সময় নাই। নাম 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 সেইটো হৈ গ'ল হৈ গ'ল বেছিকৈ নাই, দুই এটা আছে, হ'লেও আৰু আপোনালোকক দেখুৱাইছোঁ আৰু। কৈ যা ভাইটি, পলালে এটা। ইয়াত আছে আমাৰ ছোৱালী, আৰু এইজনী হ'ল লক্ষী পূজাৰ দিনাখনেই জন্ম হৈছে। এই গাইজনী কিনো প্ৰব্লেম আছে একো নাজানো। গাখীৰ খীৰাবলৈ গ'লে কেনেকৈ শ্বট এটা মাৰিব চাব। মাৰিলে মাৰিলে মাৰিলে, মোক মাৰিয়ে পেলাব। কিয় তেনেকৈ কৰে বুজি নাপাওঁ। কোনোবাই যদি গাখীৰ খীৰাবলৈ নিদিয়ে, কি এনেকুৱা কাম কৰিলে তাই গাখীৰ খীৰাব দিব, সেইটোৰ বিষয়লৈ মোক জনাবচোন দেই কমেণ্টত। লক্ষী, এইটো হ'ল মৌচুমী, মাজৰটো হ'ল হৰিণী, সেইফালৰজনী হ'ল কলিদৈ গাখীৰটো। তহঁতৰ উঠিবলৈ হোৱা নাই নেকি? উঠ মৌচুমী, মৌচুমী, উঠিবলৈ হোৱা নাই। কালি ইয়াতে কুকুৰা পোৱালি এটা, ইহঁত তিনিটাই গছকি মাৰি পেলালে ন। বাইদেউ, ইমান চেহেৰাটো ভাল, ঘাঁহ পানীও খুৱাই থাকোঁ, দানা পানীও দি থাকোঁ, তথাপিতো গাখীৰ খুৱাবলৈ নাম নাই। পোৱালিটোক অকলে খোৱালে হ'ব নেকি? আমিওতো লালন পালন কৰিছোঁ, আমাকো খুৱাব লাগে। এনেকুৱা হ'ব নাপায় কিন্তু। তোক ইমান সোনকালে ৰাতিপুৱাই যাবলৈ হ'লেই নে? গুৰটোতো একদম 1 নম্বৰ, আৰু জীয়াৰো সেইটোৱে শিকিছে, গুৰ মাৰাত 1 নম্বৰ। তই এয়া দেখিছে। মই ভিডিঅ'হে বনাইছোঁ, একো কৰা নাই নহয়। তোক বেচিবলৈ কাকো মই হেৰি কৰা নাই নহয়। তোক নেবেচোঁ, তই যৌতুকত অহা, তই যিমান ভালেই হওক কালেই হওক আমাৰ ঘৰতে থাকিবি, বুজিছ।